So our journey start korilo second day. Hi Gaurav, good morning. কাজিৰঙাত যেনেকুৱা পাই ন সিন এটা তেনেকুৱা সিন এটা দেখিছো আপোনাৰ যদি গৰম গৰম পুৰি থাকে আৰু কি লাগে না আপোনাৰ ইণ্ডিয়াৰ লাষ্ট টোল গেট টুকৰা ক্ৰছ কৰি আহি নেপালৰ কাষ্টম অফিচে হৈ ইয়াতে আইডি প্ৰুফ ভেৰিফিকেশ্যন হ'ব গ'ল এখন পাছ গাড়ীৰ আৰু এইটো জেগাৰ নাম হৈছে আপোনাৰ কাক্কৰ ভিটা অসমীয়া হোটেলবোৰ পাই যাব মানে ইয়াতে মানে অসমীয়া মানুহৰ আমি প্ৰথমটো নেপালৰ টেম্পল দেখা পালো বিৰাটনগৰৰ চেন্ট্ৰেল মল এইটো আৰু এফালেদি বজাৰ এফালেদি আছে আগত বজাৰ গুড মৰ্নিং ফ্ৰম ৱেষ্ট বেংগল So our journey start korilo second day. Hi Gaurav, good morning. Bye bye. Bye bye. Yes sure. Amar Gaurav dak dekhai dicho. Good morning. আৰু আহি আমি পালো এই শ্ৰীৰামপুৰ হাটৰ ট্ৰাক ষ্টপেজ য'ত নেকি ট্ৰাকবোৰ ৰখাই মেইনলি মানে ট্ৰাকৰ লোড কেপাচিটি চেক কৰা হয় থাকে য'ত তেওঁলোকে ফোন পে কৰি পইচা ওলাব পাৰে আচ্ছা ফাষ্ট ট্যাগবোৰ থাকে য'ত ৰিচাৰ্জ কৰিব পাৰে ষ্টপেজ পইণ্ট ইয়াতে চেক কৰে ওয়েট চেক কৰে ওকে সো আমি এতিয়া পালো এই সিঙ্গল লেনটো কলৈকে গাড়ী কৰিব শিলিগুৰি অলমোস্ট শিলিগুৰিলৈকে ডোৰ্স মানে তোমাৰ এটা এনেকুৱা পাৰ্ট য'ত ভুটানৰ তলত আছে বাংলাদেশ আমি যে চিকেন নেকটো যে কওঁ চিকেন নেকটো আমি অলমোস্ট চিকেন নেকটো আছো এইফালে গ'লে আপোনাৰ পাব আলিপুৰদুৱাৰ লেফ্ট চাইডে এই গৰম চাহ খাই আছো চিয়াৰ্ছ তো আমি চাহ খাই থকাৰ মাজতে দুটা ষ্ট্ৰীট ডগ আহি পালে আমাৰ ওচৰত মানে তো সেইকাৰণে ভাবিলোঁ কি আমি এটা কেক এটা কিনি পিনে ইহঁতক ভগাই দিওঁ আৰু দুয়োটাৰে মাজত আমি এইটো খা খাই দে জলপাইগুৰি ইয়াৰ পৰা আছে 85 শিলিগুৰি অলমোষ্ট আছে 133 আৰু তাৰ পৰা 110 240 এতিয়া পাইছা 8:30 8:30 4:30 ভিতৰত আমি গৈ পাম ধুনীয়া চিনাৰী এটা আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ হাইৱেৰ মাজত লাইক মানে কাজিৰঙাত যেনেকুৱা পাই ন চিন এটা তেনেকুৱা চিন এটা দেখিছোঁ আপোনাৰ ইয়াতে তো হাচিমাৰা ক্ৰছ কৰাৰ পিছত আপোনাৰ কিবা ডোৰ্ছ বুলি কয় বোলে প্লেচটো তো টাইম হৈছে এতিয়া কিমান 9টা বাজিল আমি ব্ৰেকফাষ্টটো কৰি লওঁ নামি পিনে যদি গৰম গৰম পুৰি থাকে আৰু কি লাগে না ব্ৰেকফাষ্ট কৰা হৈ গ'ল এতিয়া হৈছে অলমোষ্ট টাইম 9:15 আৰু ইয়াৰ পৰা আমি অলমোষ্ট 2 ঘণ্টা যাম 2 ঘণ্টা গ'লে পাম শিলিগুৰি পাৰ হৈ পিনে আমি লাঞ্চ কৰিম তাৰ পৰা আকৌ যাব লাগিব নেপাল মানে জাৰ্ণি আছে বহুতখিনি ব্ৰেকফাষ্টটো কৰি ল'লোঁ যেতিয়া অলপমান এনাৰ্জিটো আহি গ'ল তেতিয়া যাব পাৰিম আৰু চলো লেটছ গো ইয়াতে শিলিগুৰিত মানে এটা বিশেষ নিয়ম এটা দেখিলোঁ আপোনাৰ যদি গাড়ীৰ যদি স্পীড লিমিট যদি 40 লিখা আছে 40তেই যাব লাগিব মানে ৰাস্তাৰ সাইডত তোমাৰ হেৰি লিখা থাকে মাৰ্কিং থাকে 40 স্পীড তাতে 40 আছে এইটো একচুয়ালি ওয়ার্ল্ড ওয়াইডৰ নিয়ম এইটোৱে হয় যদি বেছি কৰি যায় তেতিয়া কি হ'ব 40 বেছি 1000 টকা ফাইন দিব লাগিব ডাইৰেক্ট ফিনিশড মই ভৰিছোঁ এবাৰ ফিনিশড সো গতিকে স্পীড লিমিট ফলো কৰি পিনে গাড়ী চলাব লাগে শিলিগুৰি মানে ষ্ট্ৰিক্ট ৰুল মানে এইটো 65 মানে তলত যাব পাৰে 65 তলত মানে 65 আপ হ'ব নোৱাৰে কোনো কাৰণত ৰাইট ওকে ইয়াৰ পৰা আমি যাম লেফট বাগডোগৰা সাইড আৰু ইয়াৰ পৰা যদি আপোনাৰ যদি ৰাইট যায় ৰাইট গ'লে কি পাব শিলিগুৰি আৰু লেফটত গ'লে কলকাতাও পোৱা যাব কলকাতাৰ আগৰ ৰাস্তা ডাইভাৰজন আছে সেম ওয়ে ডাইভাৰজন লৈ পিনে আগুৱাই যদি গৈ থাকে ষ্ট্ৰেইট তেতিয়াহ'লে কলকাতা আৰু এতিয়া আমি লেফট যাম বাগডোগৰা হৈ পিনে আপোনাৰ নেপাল যাব পৰা বৰ্ডাৰ পাই যাম মানে বাইদেউ ওয়ে চিটিখন ডাঙৰ আছে কিন্তু ন আৰু এটা বস্তু ভাল লাগিছে কিছু ডিচিপ্লিন আৰু ক্লিন আছে আমি অলপ কেছ উলিয়াই ল'লোঁ কাৰণ আপোনাৰ তাতে হয়তো কাৰেঞ্চি এক্সচেঞ্জ কৰিব লাগিব পাৰেতো তো কাৰেঞ্চি এক্সচেঞ্জ কৰিবৰ কাৰণে অলপমান কেছ উলিয়াই ল'লোঁ অলমষ্ট বেছি নহয় 1000 মান হ'ব চাগে চ' কেছটো তাতে এক্সচেঞ্জ কৰিব লাগিব বাকী আকৌ আপোনাৰ ইয়াৰ পৰা আমি এতিয়া লেফ্ট যাম মানে লেফ্ট গ'লে আপোনাৰ মানে বৰ্ডাৰ পাম এইফালে 27
এতিয়া আমি আহি পালো 500 meters, slight left onto National Highway 10, National Highway 27. থ্যাংক ইউ ম্যাডাম প্রিসিয়াস In হেল্প 400 meters, slight left onto National Highway 10, National Highway 27. अब वन भी कर कितना बोलेगा ये जे 40 किलोमीटर पर आवर जे फाइन काटे जे ये रखी আছে পিছফালে গাড়ী আপোনাৰ তাতকৈ যদি বেছি স্পীড লিমিটে যায় ইটো উৰাই গৈছে ন বাইকখন লৈ 80 মান গৈছে তা আগত ধৰিবও পাৰে টুকৰা ক্ৰছ কৰি আহি আপোনাৰ পাই গ'ল এটা অটল আৰু দেখা পালো ৱেষ্ট বেংগলৰ অলপ ফুচকাটো এবাৰ টেষ্ট লৈ ৰ'ব এই গৌৰৱ দাই ষ্টাৰ্ট কৰি দিছে ময়ো খাওঁ অলপ আপোনাৰ ইণ্ডিয়াৰ লাষ্ট টোল গেট মানে নেপাল যোৱা বৰ্ডাৰৰ আগৰ মানে এইটো লাষ্ট টোল গেট হয় ইয়াৰ পিছত আপুনি অনলি মানে নেপালতে মানে এণ্ট্ৰি কৰিব পাৰে এইটো আছিলে পুৰণা ব্ৰিজ তাতে একচুৱেলি আৰু ইমান সিটি ট্যাক্সি দেখিছা নে ও গড ই ৰিক্সাৰ কেনেকুৱা ভিৰ ন আধালৈকে ইণ্ডিয়াৰ ই ৰিক্সা হা আধাৰ এইটো চাইডলৈকে নেপালৰ ই ৰিক্সা ৱাও মানুহ খোজকাঢ়ি গ'লে এইটো ৰাস্তা দি যাব লাগিব ই ৰিক্সা দি যাব লাগিব বাইকে দি গ'লে আচ্ছা এইটো ৰাস্তা নতুন বনাইছে গাড়ী দি যাবৰ কাৰণে এইটো অকল গাড়ীৰ কাৰণে ন এইটো গাড়ীৰ কাৰণে ওকে এটা কাষ্টমছ ক্ৰছ কৰি আহিলো আৰু এটা আগত কাষ্টমছ আছে কাষ্টমছ অফিচ ইয়াতে নেপালৰ কাষ্টমছ অফিচ পাই গ'লো কাষ্টমছ অফিচ মানে এইটো আপোনাৰ নেপালৰ কাষ্টম অফিচ হয় ইয়াতে আইডি প্ৰুফ ভেৰিফিকেশ্যন হ'ব প্লাছ মানে পাছ চ' পাছ লৈ উঠি আমি যাব পাৰিম মানে সেইটো চাইডে ত' পাছ ল'বৰ কাৰণে আমি এতিয়া গৈ আছোঁ কাষ্টম অফিচ গ'ল এইখন পাছ গাড়ীৰ কাৰণে কিমান লৈছে 1000 ৰুপিজ ইন নেপালত মানে লৈ ল'লে কাটিলে আৰু এইটো জেগাৰ নাম হৈছে আপোনাৰ কাকৰভিটা বৰ্ডাৰ আৰু ইয়াতে আপুনি যদি চাইডত যদি চাই নহয় বহুত মানে অসমীয়া হোটেলবোৰ পাই যাব মানে চকুৰ হস্পিটেলবোৰ আছে অ য়েছ আৰু আহিলে তেওঁলোকে ইয়াতে ষ্টে কৰিব লাগে ন তেনেকৈ আছে আৰু বুজিও পাব লাগিব অসমীয়া ভাষা আপোনালোকক এটা বস্তু এটা দেখাই আছো এই বাছখনৰ তলত লিখা আছে মায়া লুকি লুকি মায়া মানে প্ৰেম লুকি মানে লুকাই মৰম লুকাই কৰাটো মায়া লুকি বুলি কয় এতিয়া বৰ্তমান পালোঁ নেপালৰ বিৰটামুৰ আৰু এইটো জেগাত আপোনাৰ গুৱাহাটীৰ পৰা বা ইণ্ডিয়াৰ মানুহ যে ইয়ালৈকে যে আহাৰ মেইন ৰিজনটো হ'ল এটা মানে চকুৰ চিকিৎসা জেনেৰেলি এইটো পায় মেডিকেল টুৰিজম বিৰাটনগৰ বা বিৰটামুৰ আৰু কাকৰভিটাত তোমাৰ চকুৰ কাৰণে বহুত বিদেশী মানুহ আহে পিছফালে এটা আছে আপোনাৰ চেমচাঙৰ এটা মোবাইল হাব এটা দেখাইছোঁ চেমচাঙৰ মানে কিমান ডাঙৰকৈ বনাইছে চাওক পিছফালে এইটো বিজি মাৰ্কেট মানে ইয়াতে দমক পাৰ হৈ আহিবলৈকে আপোনাৰ এটা ৰাস্তা এটা আহি আছোঁ অলপ মানে বিভাৰে অলপ মানে ভাইবটো মানে গোৱালপাৰা ৰাস্তাৰ দৰে আহিছে চাব পাৰে চাওকচোন ধৰ চিনাৰীটো কেনেকুৱা দুফালে মানে গছ গছনি আছে দিবলগীয়া দেই আপোনাৰ অলমষ্ট আমি ওলাইছিলোঁ 6:30-7টামান বজাৰ ভিতৰত তেতিয়াৰ পৰা নন ষ্টপ গাড়ী চলাই আছে এই মানুহটোৱে আৰে কেনে চলাইছে মই ক'লোঁ মাজে মাজে মোক লাগিলে চলাব দিয়ক এক্সেঞ্জ হ'লেও দিওঁ কথা নাই বাট কৈছে কি পাৰিম প্ৰব্লেম নাই তো যোৱাকালি আৰু এতিয়ালৈকে অলমষ্ট কিমান কিলোমিটাৰ কভাৰ কৰিলে 600 কিলোমিটাৰ কভাৰ কৰিছে অকলে ড্ৰাইভিং কৰি এনে পেচেঞ্চ আছে দেই মানুহটোৰ মানিব লাগিব দেই হেডছ অফ মোৰ ব্লগৰ তৰফৰ পৰা মই আপোনাক থেংক ইউ দিছোঁ আৰু ষ্টাৰ্টিং হৈছে এইটো আজি জাষ্ট ছেকেণ্ড ডে পুৰা নেপাল মাৰিব আছে পুৰা নেপাল ঘূৰি আছোঁ আপোনালোকক দেখাই আছোঁ চাব পাৰে ইয়াতে লিখা আছে আপোনাৰ বিৰাট চকটো ৰোডেৰে আমি এতিয়া এনেকৈ সোমাব লাগিব লেফ্ট এই লেফ্ট সোমাই পিনে এইটো ৰোডেৰে আৰু কণ্টিনিউ যাব লাগিব ষ্ট্ৰেইট 29 কিলোমিটাৰ গ'লে আমি পাম বিৰাটনগৰ চক পালোহি কিবা এটা খাই লওঁ ভোকো লাগিছে কিবা এটা খাই লৈ উঠি পেলাই আকৌ যাব লাগিব আৰু বেছি দূৰ নাই বাৰু কাৰণ পুৱা 7টাৰ পৰা এতিয়ালৈকে 2টা বজালৈকে কেইঘণ্টা হ'ল গৌৰৱ দা 7 ঘণ্টা কণ্টিনিউ আহিয়ে আছোঁ তেওঁ গাড়ী চলাই আছে মই বহি আছোঁ আৰু বাট দৌৰাৰ যিমান ভাগৰ খেদাৰৰ সিমান ভাগৰ বুলি কয় ন তেনেকুৱা টাইপ হৈছে মানে চ' আহি আছোঁ আৰু তেনেকুৱাকৈ গৈ আছোঁ আৰু চলো লেটছ গো আহি আছোঁ আপোনাৰ মানে মেইন ৰোডত মানে ব্ৰিজ এখন মানে খহি থকা বুলি ক'লে ভিতৰৰ ৰাস্তাত আহি থাকোঁতে দেখা পালে কিছুমান খেতি ইয়াতে আপোনাৰ চাব পাৰে এইফালে ঘেঁহু খেতি কৰিছে আগত মাকৈৰ খেতি আছে মানে গৰীব মানুহবোৰো আছে মানে চৰ চাপৰি থকা মানুহৰ দৰে তাতে এইবিলাক বাঁহ বেত সেইবোৰ গছ গছনি আছে ভাল লাগিছে গাঁৱলীয়া পৰিৱেশ এটা দেখি মেইন ৰোড পালোঁ আৰু মেইন ৰোডৰ পৰা এতিয়া আমি এইফালে যাম লেফ্ট গৈ পিনে যাব লাগিব 3.5 কিলোমিটাৰ গ'লে আমি কি কলেজখন পাম গৌৰৱ দা বিৰাটনগৰৰ চেণ্ট্ৰেল মল এইটো এইফালেদি আছে আগত বজাৰ আৰু এই বজাৰটো ক্ৰছ কৰি উঠিবা মহেন্দ্ৰ মৰাং কলেজ হনুমান মন্দিৰ হয় এইটো বিৰাটনগৰত
অল্ড এজ হোটেল নমস্কাৰ ৰিগেঞ্চি এইটো ডাঙৰ হোটেলটো ডাঙৰ আছে কিন্তু ইয়াতে মই এমাহ থাকিছিলোঁ আৰু এইখন হৈছে আপোনাৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ দৰে ইউনিভাৰ্চিটি থাকে আৰু কলেজৰ নামটো মহেন্দ্ৰ মোৰাং কলেজ ফাৰ্ষ্ট আমি আহি পালোঁ বৰ্তমান কি মহেন্দ্ৰ মোৰাং কলেজ আৰু ফ্ৰণ্ট আৰু এইটো অফিচ তাৰ জাৰ্ণি আজি ৰাতিপুৱা 7টামান বজাৰ পৰা 4টা বজাত আহি পালোঁ ভাল লাগিল অলপ মেমৰিয়েবল জাৰ্ণি হয় আজি ফাইনেলি আহি পালোঁ আপোনাৰ যোৱাকালি আছামৰ পৰা ৱেষ্ট বেংগল আহিলোঁ আজি ৱেষ্ট বেংগলৰ পৰা নেপাল পালোঁহি অ'কে ত' আজিলৈকে ব্লগটো ইমানতে সামৰিছোঁ ষ্টে টিউন কাইলৈ আকৌ এটা নতুন ভিডিঅ' এতিয়া লগ পাম আপোনালোকক থেংক ইউ বাই বাই